So hello guys, welcome back to my YouTube channel Iqbal Bhai Blog channel. So আজি মই আপোনালোকক দেখাবলৈ লাইছো নিজে চাইলত কি দেখাব আপোনালোকৰ কাৰণে মই আজি এটা ধুনীয়া ট্ৰপিকৰ ভিডিও লৈ আহিছো যিটো নেকি আপুনি কম টকাত অধিক টকা উপাৰ্জন চবলক ভিডিওটো আমি আৰম্ভ দেখিছে না আমাৰ ৰাস্তাৰ কি কণ্ডিশ্যন আৰু সব ফিচাৰীৰ কাৰণে এনেকুৱা অৱস্থা হৈছে আমাৰ স্কুল কলেজত যোৱা বহুত অসুবিধা হয় ল'ৰা ছোৱালীবিলাকে স্কুলতো যাব নোৱাৰে চ' আমাৰ ঘৰৰ ওচৰতে মানে কিমান ডাঙৰ মানে ফিচাৰী দি পেলাই মানে বহুত টকা উপাৰ্জন কৰে আৰু আমাৰ ইয়াত বহুত মানে ফিচাৰী দি পেলাই আৰু বহুত টকা ইনকাম কৰে চ' চাওক কিহৰ কাৰণে মানুহে ফিচাৰী দিবৰ কাৰণে বাধ্য হৈছে চ' বলক ভিডিঅ'টো অকণমান স্কিপ নকৰি শেষলৈকে চাই থাকিব একচুৱেলি কেনেকৈ আপুনি পাৰিব মোক কৈ দিম মোৰ ভিডিঅ'টো চালে একচুৱেলি আপুনিও শিকিব পাৰিব চ' মাছৰ বিজনেছটো যে আমাৰ বেছি একচুৱেলি মাছৰ কিয় বাছি লৈছে মানুহ বলক আমি চাই আহোঁ কেনেকৈ মাছৰ হেৰি কৰে এইখিনি মানে কিছুমান আমাৰ ইয়াত মানে ধৰি লওক আজিকালিতো আমাৰ অসমত চব ৰাষ্ট্ৰতকৈ আমাৰ অসমত বৰষুণটো অলপ বহুত বেছি চব বৰষুণটো বেছি চাওক আজিকালি আমাৰ মানুহবিলাক ইমান ভাল নহয় সুবিধাজনক নহয় কাৰো ভাল কোনে দেখিব নোৱাৰে এইটোতো জানে আপোনালোকে চাওক এতিয়া ধৰক কোনোবাখিনি মাটি আছে চাৰিওপিনে ৰাস্তা হৈ গ'ল এপিনে আগতে যি পানী গৈছিল যোৱাৰ এটা পানী যোৱাৰ ধৰক কিবা ৰিং চিং হয় মানে কিবা ৰিং চিং দি পানী যাব পাৰিছিল কিন্তু এতিয়াতো যাব নিদিয়ে কোনোবা মানুহ আছে তাক সেইটো বন্ধ কৰি দিয়ে আপুনি যদি চলা ফিৰা ৰাস্তা বা কাৰোবাৰ মাটি দি পেলাই যাব লাগে চ' সেইটো বন্ধ কৰি মানে এনেকুৱাকৈ চলি আছে আৰু আপোনাক যাব নিদিয়ে হেৰি নকৰে সেইটো কাৰণে এনেকুৱা হৈ পেলাই মানে আমাৰ ইয়াত মানে পানী যোৱাৰ মানে কি এইখিনি জেগাত মানে পানী যোৱাটো মানে বন্ধ কৰি দিছিলে চ' পানী যোৱাটো বন্ধ কৰি দিছিলে আৰু আমাৰ অসমতো প্ৰায় বহুত বৰষুণটো হৈয়ে থাকে আপোনালোকে জানি আছে আমাৰ অসমত চব ৰাষ্ট্ৰতকৈ আমাৰ অসমত বৰষুণটো অলপ বেছি চ' চাওক এইখিনি মানে সেইখিনি জেগাত মানে আৰু পানী জমি যায় আপোনাৰ ধৰক কোকাল পানী ডিঙি পানী চাওক পানীটো শুকাব ৰ'দেহে শুকাব যদি পানীটো যাব নোৱাৰে চ' মানুহে খেতি পথাৰ কেনেকৈ কৰিব খেতি কৰিব নোৱাৰে পানী য'ত মানে গোট খাই যায় ওচৰত নদীত বা বিল চিল এনেকুৱা কিবাহত যদি পানীটো গৈ পৰে চ' সেইটো বন্ধ কৰি দিয়ে আৰু এটা কথা ক'ব বিচাৰিছোঁ মই মানে ভিডিঅ' বনাব নোৱাৰোঁ কাৰণ চ' কলেজত গৈ থাকোঁ কলেজৰ পৰা আহোঁতে বহুত লেট হৈ যায় চ' এদিন কলেজ বন্ধ কৰি পেলাই মানে ভিডিঅ'টো আপলোড কৰিব লাগে যিহেতু ভিডিঅ'টো বনাব লাগে চ' মই চব সময়তে মোৰ সপোন মই কেনেকৈ এটা ভিডিঅ' বনাম ভিডিঅ'টো হ'ব মই তাৰ মাজতে মই আপোনালোকৰ কাৰণে মই সময় উলিয়াই ল'ম কথা নাই চ' আমি ক'ত আছিলোঁ মই কৈছোঁ যে চাওক পানী যদি যাব নোৱাৰে খেতি কৰিব নোৱাৰে খেতিৰ সময়ত দুটা ছিজন আছে দুটা ছিজনত খেতিও কৰিব নোৱাৰে আৰু পানীটো ৰ'দেহে শুকাব পানীটো যদি নাযায় হয় ৰ'দে শুকাব মাটিয়ে খাব মাটিয়ে নোৱাৰে পানী কিমান খাব মাটিয়ে পানী খাইতো কোলাব নোৱাৰে চাওক তাৰপিছত কি কৰিলে মানুহে চবেই মিলি পেলাই মানে এটা বুদ্ধিটো উপায় কি কৰিলে চবেই কি কৰিলে ফিচাৰী বনাই দিলে চাওক ফিচাৰী সিহঁতে মানে ভাবিলে যে যেতিয়া পানী হ'ব তেতিয়া পানী থাকিব যদি পুখুৰীত চ' নিজৰ মাটিত কি কৰিলে JCB লগাই পেলাই চাৰি চাইডে আলি মাৰি দিলে চাৰি চাইডে ধৰি লওক খুব বেছি হ'লে আপোনাৰ 10 ফুট জেগা চাৰিটা চাইডে খান্দি দিলে আৰু মাজত কিন্তু খানা নাই কিহৰ কাৰণে মাজত খানা নাই
4টা ছাইডে খান্দি দিছে চাওক কম টকাত চাওক আপোনাৰ যদি তেনেকুৱা হয় চ' মোৰ দৰে আপোনালোকেও চেষ্টা চলাব আপোনালোকেও পাৰিব আৰু কেনেকৈ মানে কেনেকৈ আৰু উৎপাদন কৰিব মাছ সেইটো আপুনিও পাৰিব চ' চাওক মই আপোনাক কি ক'ব বিচাৰিছোঁ চাওক তাৰপিছত কি কৰি জেচিপি লগাই ধুনীয়াকৈ খান্দি 4টা পাৰ দি দিলে পেলাই পানী দিছে পানী দি পেলাই তাত কি কৰিলে সৰু সৰু মাছ এৰি দিলে 6 মাহ যিটো মানে যেতিয়া মানে পূৰা বৰষুণ থাকে তেতিয়া আৰু যেতিয়া পূৰা বৰষুণ থাকে তেতিয়া মানে তাত পানী দিয়ে পানী দি পেলাই সৰু সৰু মাছ চাওক জাগিৰোড যোনে যি মাছ উৎপাদন কৰে সেই মাছে পাই যায় য'তেই নহওক পাই যাব কথা নাই একো চ' তাত পানী দি পেলাই 6 মাহ ধৰ মাছ উৎপাদন কৰিলে 6 মাহ পিছত ধৰ এতিয়া ঠাণ্ডাৰ ছিজন এতিয়াতো পানী শুকাব পানী শুকালে এতিয়া কি কৰিলে এই মাজত যে আছে মাজততো খানা নাছিলে চব কি কৰিব সেইটো মাজত যিহেতু খানা নাই সেইখিনিত 4 চাইডে আলি মাৰি আপুনি চাওক বড়ো খেতি আমাৰ অসমততো বড়ো খেতি কৰিবই যিহেতু ভাত যদি 2-4টা ভাত যদি খাব লাগে চ' সিহঁতে খেতি পথাৰ কৰিবই লাগিব খেতি নহ'লেতো ভাত আমি খাব নোৱাৰিলো অনলি আমি মাছ খালেই হ'ব জানো মাছ খালে নহয় পেটতো কিবা এটা পৰিব লাগিব মানুহতো ভোক বোলা বস্তুটো সহ্য কৰিব নোৱাৰে নহয় চ' এতিয়া কি কৰিব আলি দি দিব আলি দিওঁতে মই বাৰু দুখাই দিম কেনেকুৱাকৈ আলি দিয়ে মই আপোনালোকক দুখাই দিম আৰু তাত মাজত কি খেতি কৰে বহুতে খেতি কৰে ধান ৰুই দিয়ে ধান ৰুই দিলে 6 মাহ ধান ৰুৱে আৰু চাওক 6 মাহত মেক্সিমাম 1 বিঘা যদি মাটি আছে আপুনিও কৰিব পাৰিব আপুনি চাব 6 মাহত মেক্সিমাম আপুনি ধান উৎপাদন কৰি কেইটকা পাব এইটো পদ্ধতি লওক বহুত টকা পাব মোৰ বিশ্বাস পাব আপুনিও পাব আপোনাৰ ইয়াত যদি পানী চানী জমি যায় খেতি পথাৰত পানী যোৱাৰ ৰাস্তা যদি নাথাকে এইটো পদ্ধতি আপুনি ইউজ কৰিব 6 মাহ মাছ উৎপাদন কৰিব 6 মাহ 1 বিঘা মাটিত প্ৰায় খৰচা গ'লে আপোনাৰ খুব বেছি হ'লে 3 লাখ টকা যাব খৰচা মাছক খুৱাব লাগিব মাছ এৰিব লাগিব চ' তাত 3 লাখ টকা যাব অনলি ফৰ 3 লাখ টকা যাব 3 লাখ টকা গ'লে আপুনি যদি আপুনি কমচে কম আপুনি 10ৰ পৰা 20 কুইণ্টেল মাছ 6 মাহত আপুনি আৰামত উৎপাদন কৰিব পাৰিব কথাই নাই 3 লাখ নাযায় চামথিং আপুনি যদি বেছি খৰচা কৰে বেছি উৎপাদন কৰিব বিচাৰে আৰু বেছি কৰিব পাৰিব আৰু যদি কয় যে নাই 6 মাহত আপুনি ধান কেইমোন পাব যিটো আঘোণ মাহৰ যিটো খেতি কৰা বুলি কয় আঘোণী খেতি সেইটো খুব বেছি পায় আপুনি পাব অনলি 20 মোন ধান চ' 20 মোন ধান 500কৈ হিচাপ কৰক না কিমান আৰু এতিয়াতো আমাৰ মামাইতো জানেই বৰ্তমান চব দিয়ে আছে চাউলৰ এতিয়া মূল্য নাই চ' সেইটো কাৰণে মই আপোনাকো কৈছোঁ আপোনাৰ ইয়াত যদি পানী চানী এনেকৈ জমি গৈছে তেতিয়াহ'লে মোৰ দৰে পদ্ধতিটো আপুনি ইউজ কৰিব এইটো চাওক মই আপোনাক চাপ'জ মই দুখাই দিছোঁ এইটোত আইডিয়া কৰি কৈ দিবচোন এইটোত কিমান বিঘা মাটি হ'ব এই ফিচাৰীটো যে দেখিছে চাওক সিটো মূৰতো দেখাই পোৱা নাযায় সিটো মূৰ ক'ত আছে কোনো পাত্তা নাই এইটো চাওক মই এবাৰ দুখাই দিছোঁ 4টা ছাইড এইটো চাওক সিটো মূৰটো আপুনি গমেই নাপাব ক'ত আছে কি কথা এইটো চাইছেনে আৰু এইবিলাক যে ঘৰ দেখিছে যে একচুৱেলি এইবিলাক মানুহ থকা ঘৰ নহয় এইটো মই অলপ জুম কৰি দুখাই দিছোঁ এইটো যে ঘৰ দেখিছে এইটো একচুৱেলি মানুহ থকা ঘৰ নহয় দুখাই দিছোঁ সেইটো ঘৰত এই মাছৰ দানা যে ডেইলি এবোজা আনাৰ সেইটো মানে হেৰি নহয় আৰু চ' চাইছে আপোনালোকে এইটো চাওক চাইছে এই ফিচাৰীটো আপুনি ক'ব পাৰিছেনে চাওক মই আৰু এবাৰ দুখাই দিছোঁ চাওক মই পূৰা কেমেৰা ঘূৰাই পেলাই দুখাই দিছোঁ দেখিছে ইয়াত আপোনালোকে ক'ব পাৰিব নেকি ইয়াত আপোনালোকে ক'ব পাৰিব নেকি ইয়াত কিমান বিঘা মাটি আছে নোৱাৰে ইয়াত মেক্সিমাম এইটো ফিচাৰীতে মেক্সিমাম 22-23 বিঘা মাটি আছে চ' 22-23 বিঘা মাটি যে আছে ইয়াত 22-23 বিঘা মাটি আছে ইয়াত মেক্সিমাম 10 লাখ টকা খৰচা কৰিছে মই সুধিছিলোঁ সিদিনা মোৰ 3 লাখ টকা লাভত আছোঁ বৰ্তমান মই এইটো দেখিছে 3 লাখ টকা লাভ কৰিছে আপুনি পাৰিব 20 বিঘা মাটিত আপুনি 3 লাখ টকা আহিবনে 6 মাহত নাহে আৰু 6 মাহ ক'ত এতিয়া বৰ্তমান মাছ আছে চাওক এইটো দেখিছে পানী লৰিয়ে আছে মানে মাছ আছে এতিয়াও মেক্সিমাম সি কৈছে 20 কুইণ্টেল 40-50 কুইণ্টেলৰ ওপৰত মাছ আছে ইয়াত আপুনি মাছ উৎপাদন কৰক ন' টেনশ্যন মাছ মাৰ নাযায় পানী হৈ গ'ল চবতে পানী হ'ব চবৰ খেতিতে পানী হৈ যাব চবে মাছৰ ব্যৱসায় আৰম্ভ কৰক মাছ উৎপাদন কৰক বহুত টকা ইনকাম কৰক 1 বিঘা মাটিৰ পৰা মেক্সিমাম 2 লাখ টকা 1 বছৰত ইনকাম হ'বই এইটো চলে আৰু
জানাই নহয় মাছৰ বহুত ডাঙৰ ডাঙৰ বাম্পাৰ কমেণ্ট কৰি কৈ দিব লাগে বিদ্যা কৈছোঁ দাদা যদি আমাৰ অসমত মাছৰ বিজনেছ যদি উঠি যায় মানুহ চকুৰে ৰাস্তা দেখা নাপায় সি একচুৱেলি কি কৰি খাব চ' আপুনিও এইটো ইউজ কৰিব পাৰে আপোনাৰ যদি পানী যদি গোট খাই গৈছে ক'ৰবাত পানী যোৱাৰ যদি প্ৰব্লেম আছে তেতিয়াহ'লে আপুনি এইটো কৰক বহুত টকা ইনকাম কৰিব পাৰিব চ' গাইছ কালি আপোনাৰ কাৰণে ধুনীয়া এটা টপিকৰ ভিডিঅ' আছে ভিডিঅ'টো চাব কালি মই আৰু এটা ভিডিঅ' আপলোড কৰিম আপোনালোকে ভিডিঅ'টো চাব কালিটো বাম্পাৰ ভিডিঅ' মজা মজা চ' কালি ভিডিঅ'টো চাব আপোনালোকে চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যনটো অন কৰি দিব সকলোতকৈ আগত মোৰ ভিডিঅ' আপুনি পাব দিছ ইজ মাই ভিডিঅ' আপুনি পাব চ' গুড বাই